নমস্কাৰ প্ৰিয় দৰ্শক, আজি এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক আন্তৰিক স্বাগতম। প্ৰিয় দৰ্শক, এই কামসমূহ কৰিলে আপোনাৰ সংগীয়ে আপোনাক মিছ কৰিব। প্ৰিয় দৰ্শক, আহক আজিৰ এই ভিডিঅ'টোত আমি জানিম কোনবোৰ কাম কৰিলে আপোনাৰ সংগীয়ে আপোনাক মিছ কৰিব। এজনী পত্নীৰ চাহিদা তেতিয়াই বাঢ়ি যায় যেতিয়া স্বামীৰ সৈতে তাইৰ দূৰত্ব বাঢ়ি যায়। তেতিয়া তাই গহনা, শাড়ী, দামী বস্তু এইবোৰৰ প্ৰতি মৰম বিচাৰি ফুৰে। আপুনি বাহিৰত কাম কৰে বা চাকৰি কৰে, কিন্তু আপোনাৰ পত্নী গোটেই দিন ঘৰত থাকে, ঘৰৰ কাম কৰে, মনটো কেতিয়াবা বেয়া হৈ থাকে। কিন্তু এটা কথা সঁচা যে পত্নী হ'ল মাটিৰ দৰে আৰু ভাল পোৱা হ'ল পানী। সেয়া আপুনি দুটাই একেলগে মিহলাই ইচ্ছানুসৰি আকৃতি দিব পাৰিব। নম্বৰ 1, সংসাৰৰ সম্পূৰ্ণ কাম কৰাৰ পিছতো আপোনাৰ পত্নীয়ে নকয় মোৰ কষ্ট হৈছে। যদি আপুনি আপোনাৰ পত্নীক ভাল পায়, কপালত এটা চুমা আঁকি দিয়ে, আৰু যদি কয় গোটেই দিনটো বহু কৰিছা, এতিয়া অলপ জিৰণি লোৱা, কাম পিছত কৰিব পাৰিবা, কিন্তু তোমাৰ শৰীৰটো বেয়া হ'লে তোমাৰ বহুত কষ্ট হ'ব। এনেকৈ ক'লে আপোনাৰ পত্নীৰ আপোনাৰ প্ৰতি মৰম আৰু অধিক বাঢ়ি যাব। নম্বৰ 2, প্ৰেম কেৱল দামী বস্তুৰ মাজত লুকাই নাথাকে। মাজে সময়ে ভাল পোৱা 10 টকা দামৰ গোলাপ আৰু ৰাস্তাৰ কাষত বিক্ৰী হোৱা 20 টকা দামৰ কাঁচৰ খাৰুৰো মাজত লুকাই থাকে। লগতে অলপ কেয়াৰ আৰু শ্বেয়াৰ কৰিলে সংসাৰ যুদ্ধক্ষেত্ৰ নহয়, স্বৰ্গ হয়। নম্বৰ 3, মাজে সময়ে আপোনাৰ পত্নীক কাম কৰা দেখিলে আপোনাৰ পত্নীৰ হাতৰ পৰা কামটো কাঢ়ি নিয়ক আৰু কওক, এতিয়া মই এইখিনি কাম কৰোঁ, তুমি অলপ আৰাম কৰা। এই কথা আপোনাৰ পত্নীয়ে শুনিলে সেই কাম আপোনাক কৰিব নিদিয়ে, কিন্তু তাইৰ আপোনাৰ প্ৰতি থকা মৰম আৰু ভাল পোৱা বৃদ্ধি পাব। নম্বৰ 4, আপুনি যেতিয়া কামৰ পৰা বাহিৰলৈ ওলাই যায়, সেই সময়ত আপোনাৰ পত্নীৰ ওচৰত যাওক আৰু সোধক, তোমাৰ বাবে আজি কিবা আনিব লাগিব নেকি? আপোনাৰ পত্নীৰ যদি কোনো এটা বস্তুৰ বহুত প্ৰয়োজন আছে, তেনেহ'লে সেইটোহে ক'ব। আৰু যদি সৰু সুৰা বস্তুৰ প্ৰয়োজন থাকেও সেইটো নকয়, কাৰণ আপুনি যে আপোনাৰ পত্নীক সুধিছে সেইটো আপোনাৰ পত্নীৰ বাবে অতি মূল্যৱান। আৰু এনেকৈ যদি প্ৰতিদিন সুধিব পাৰে, তেনেহ'লে আপোনাৰ প্ৰতি আপোনাৰ পত্নীৰ মৰম বাঢ়িব। নম্বৰ 5, মাজে সময়ে ফুৰিবলৈ নিয়ক আপোনাৰ পত্নীক, কাৰণ আপুনি বাহিৰত কাম কৰে বা চাকৰি কৰে, মানুহৰ মুখ দেখে, বহু মানুহৰ লগত কথা পাতে, আপোনাৰ মনটো হালকা হয়। কিন্তু আপোনাৰ পত্নী ঘৰত থাকে, ঘৰৰ কাম কাজ কৰে, মানুহৰ মুখ নেদেখে, কথাও নাপাতে। আপোনাৰ পত্নী যদি সদায় ঘৰত থাকে, তেনেহ'লে খাঁচাত বান্ধি থোৱা এটা চৰাইৰ দৰে হ'ব। মনটো সদায় বেয়া হৈ থাকিব আৰু আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰিব। সেইবাবে 1-2 মাহ মূৰে মূৰে ক'ৰবালৈ ফুৰিবলৈ লৈ যাওক, তেনেহ'লে আপোনাৰ পত্নীৰ মনটো ভাল থাকিব আৰু আপোনাৰ প্ৰতি থকা মৰম বৃদ্ধি পাব। প্ৰিয় দৰ্শক, এই 5টা কাম কৰিলে নিশ্চিতভাৱে আপোনাৰ জীৱন সংগীয়ে আপোনাক মিছ কৰিব। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।